প্ৰতিকূল বতৰৰ মাজতে মঙ্গলবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্তি পাহাৰীয়া জিলাটোৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰৰ শেষ ৰণত অৱতীৰ্ণ 18 এপ্ৰিলত নিৰ্ণয় কৰিব মুঠ 7,49,086 ভোটাৰে 5 গৰাকী প্ৰাৰ্থীৰ ভাগ্য গীত নৃত্যৰ মাজেৰে বিজেপি নিৰ্বাচনী প্ৰচাৰ শেষ ৰণ হিমন্তৰ পিছত কাৰ্বি পাহাৰত এইবাৰ সিএম তুলিৰাম ৰংহাঙৰ নৃত্য পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছ দলেও দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন প্ৰচাৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মঙ্গলবাৰে নিৰ্বাচনী প্ৰচাৰ সমাপ্তি পাহাৰীয়া জিলাৰ একমাত্ৰ ডিফু লোকসভা সমষ্টিৰ বাবে ভিন্ন ৰাজনৈতিক দলসমূহে নিজ নিজ সমৰ্থিত প্ৰাৰ্থীক জয় কৰিবলৈ নিৰ্বাচনী প্ৰচাৰৰ শেষ ৰণত অৱতীৰ্ণ অহা 18 এপ্ৰিলত কাৰ্বি আংলং আৰু পাহাৰীয়া জিলা সৰ্বমুঠ 7,49,086 ভোটাৰে নিৰ্ণয় কৰিব 5 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইয়াৰ মাজতে আছে 4,04,528 গৰাকী পুৰুষ ভোটাৰ আৰু 3,90,551 গৰাকী মহিলা ভোটাৰ এটা দিনৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন মঙ্গলবাৰে ইতিমধ্যে সমাপ্তি হৈছে নিৰ্বাচনী প্ৰচাৰ দিনটোৰ প্ৰথম ভাগত প্ৰতিকূল বতৰেও বাধা দি ৰাখিব পৰা নগল নিৰ্বাচনী প্ৰচাৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলাত বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ শেষ ৰণত অৱতীৰ্ণ হ'ল আগন্তুক ঘণ্টা চেৰেকৰ পিছতে পাহাৰীয়া জিলা দুখনৰ মুঠ 7,49,086 ভোটাৰে নিৰ্ণয় কৰিব ডিফু লোকসভা সমষ্টি 5 গৰাকী প্ৰাৰ্থীৰ ভাগ্য তাৰ পিছত কাৰ জয় হ'ব অথবা কাৰ হ'ব পৰাজয় তাক জানিবলৈ সকলোৱে অপেক্ষা কৰিব লাগিব আগন্তুক মে মাহৰ 23 তাৰিখলৈ পাহাৰ কি ভয়াম ৰাজ্য বিজেপি নিৰ্বাচনী প্ৰচাৰ সভা মানে যেন নাচ গান হিমন্তৰ পিছত কাৰ্বি পাহাৰত এইবাৰ সিএম তুলিৰাম ৰংহাঙৰ নৃত্য দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ আজি অন্তিম দিনৰ নিৰ্বাচনী প্ৰচাৰ সভাত তুলিৰাম ৰংহাঙে কৰিলে এইদৰে নৃত্য Finance Minister Long Dam Singh, itu special package sanksi, non itu mangkar biraton mas konsulan nalialo, kuti ke batangka, bang paru ini, lakayat lo bang paru ini, songja potong, kaya itu deh hepre ini pera pranjen orang atau apa, election kijut pen, result kipi pen, itu mah MP Horen Singh dia kaya pen nili, di fuarong sopian long. Odi tiram golpen, api milikin atau orang rapat, lah pot aja, tinggi normal itu. Ente kalau ini persegi normal itu. Lah itu mesti election mau pulang te, hasil ungkapan parason, putih pun ini pot election mau te, amnu dan berpan kasorsa, terada normal itu, lah ini itu. Alam itu berada pada kamu thale. Election di Turkali normal itu. Jadi katanya ni DC ke dohot, sekretari ke dohot, komisioner ke dohot, natu berpan, apa yang kita ambil tu berpan, hempe kata itu berpan, kuasa apa yang kita mathalma, mathatnya pun ada normal itu. Kali dia tu cingki mekti pula itu. West kali dia orang usah, mora pun usah, joga MDC, joga CM, MLA, MP, ambil penatif. Tim kalian lo, Horen Singh dia kaya pencet lo itu, Principal Secretary, DCS, PC Ponsi, hoja on the spot, ati bala orang itu,
open stage, hill improvement, school building, itu adalah yang dipikir. Lapet kacau lapet takni ini itu kerana vote kacau yang nam balik ram balik orang balik tu. Kalian kalian cuma solar tiap hari. Ratum pencing bajing saising, bangkang sarpen itu, anjur pet bari pet, oh anjur pet, lahir anu kacau farmanda. ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰেণ সিং বে পশ্চিম কাৰ্বি আংলঙত এইদৰে নৃত্য কৰি প্ৰচাৰ চলালে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। লগতে সংগ দিছে স্বয়ং প্ৰাৰ্থী হৰেণ সিং বেও। তেওঁলোকক দেখি ননচাকৈ ৰ'ব পৰা নাই একাংশ সমৰ্থক নেতাকৰ্মীসকলেও। নৃত্য গীতেৰে শাসকীয় বিজেপি দলে ভোটাৰ ৰাইজক আকৰ্ষণৰ বাবে কপালৰ ঘাম সৰা পৰিশ্ৰম কৰিলেও কংগ্ৰেছৰ হেৰুৱা নাই মনোবল। কংগ্ৰেছ প্ৰাৰ্থী বীৰেন সিং ইংটিৰ হৈ পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ অন্তিম জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সভা। ইফালে বিজেপিৰ আকৌ এবাৰ মোদী চৰকাৰ গীত তথা শ্লোগান পশ্চিম কাৰ্বি আংলঙত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা। আনফালে কংগ্ৰেছৰ শ্লোগানে এইবাৰো জিকিব প্ৰাৰ্থী বীৰেন সিং ইংটি। পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকাত কংগ্ৰেছৰ নেতাকৰ্মী তথা সমৰ্থকসকলেও জাতিৰ স্বাৰ্থত জিলাবাসীয়ে কংগ্ৰেছ প্ৰাৰ্থীক বিপুল ভোটদান কৰি জয় কৰিব বুলি দৃঢ় বিশ্বাস। দেশৰ চকীদাৰ আখ্যাৰে দেশবাসীক বিশেষকৈ পাহাৰীয়া জিলাবাসীক ঠগুৱা মোদীৰ বিজেপি দলৰ প্ৰাৰ্থী হৰেণ সিং বেৰ বিপৰীতে ইতিমধ্যে জিলাবাসীয়ে বিজেপিক প্ৰত্যাখ্যান কৰি প্ৰাৰ্থী বীৰেন সিং ইংটিৰ সপক্ষে এক প্ৰকাৰ সিদ্ধান্ত হৈ গ'ল বুলি জিলাখনৰ এগৰাকী কংগ্ৰেছৰ শীৰ্ষ নেতাই সাংবাদিকৰে হোৱা মত বিনিময়ত ব্যক্ত কৰে। BJP tum penyanyian talang tum pacobai bomlang ateke Narendra Modi ke bang ceng pen alang chai wala pomen pen nang pacobai lo pinyani alang li chukidar nang chikrongsi chukidar men pen pai nang pacobai lo same pinyani rat atheng no isinat talang tum ke claim ki chuni tum theglong le pinlang kedam tang kongres ahut ke claim ku pima lansi pinyani theglong chorlang pinyani dak umpu hawar punon ba dak umchera hawar punon development a hinalang tum damalings ta development alam si than ponos ta development isinat tawe tasoposi pinirat tumaning kang samse joine penang an kongres atum arni penarni ong dung arat kongres long chipa ogdun bomlo lasinon ke bang je election ke kongres tum da karbiang long pen same dr Biren Singh ti hai elu pu bangke tum ning theklong lo kongres party pen lancho tagali rat atum non sonia bostu ka phirit duk pena joini si penang an rat tum kongres long chipa ogdun la theke BJP tum a manifesto long sonia bostu tum bhan ake thedung ka chire nei do theke pilma CAB citizenship amendment bill la pen sonia bangke UCC uniform civil code la bangke tum khai jati la pen dhorom phan akasik sak la pen ka phirme me do ko ka joini si pinyarni congress along ong dungarat tum nang chipa ogdun lo নিৰ্বাচনৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ৰঙালীৰ আনন্দৰ উৎসাহ। ডিফু কৃষি কলনী মহিলা সমিতিৰ উদ্যোগত কলনীৰ নামঘৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন ৰঙালী বিহুৰ উৎসৱ। এয়া ডিফু আৰক্ষী ছাউনীৰ সমীপৰ কৃষি কলনীৰ বাকৰিত কণকণ মাইনাহঁতৰ ৰঙালী আনন্দৰ উৎসাহ। বছৰটোৰ মূৰত অহা অসমীয়াৰ বাপুতিৰ শাহুন ৰঙালী আনন্দত এপাক নানাচি থাকে কেনেকৈ। কৃষি কলনী মহিলা সমিতিৰ উদ্যোগত নিৰ্বাচনৰ হাজাৰ ব্যস্ততাৰ মাজতো মহিলাসকলে কণ কণ মইনাহঁতক উলিয়াই আনি নচুৱালে বিহু।
আজি বহাগৰ দ্বিতীয় দিনটোত মুগা সাজ পিন্ধি হাতত গামখাৰু খোপাত কপৌফুল আৰু কপালত ডকমগীয়া ৰঙা সেন্দুৰৰ ফুৰ্তি লৈ মইনাহঁতে বিহু ঢোল পেঁপা আৰু বিহু গীতৰ মাজেৰে কঁকাল ভাঙি হালি জালি নাচিলে। কৃষি আৱাসিক নামঘৰ বাকৰিত আমি এদিনীয়া কাৰ্যসূচীৰে মহিলাসকল আৰু কণ কণ ল'ৰা ছোৱালীসকল মিলি এদিনীয়া কাৰ্যসূচীৰে বিহু উদযাপন কৰিছোঁ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণী অজয় চৌহান নামৰ এজন ফাৰ্মাচিষ্টৰ আজব কাণ্ড। ৰোগীক বেজী দিব লগা অংশত তুলি জাতীয় একো নগহাকৈ পিন্ধা কাপোৰৰ ওপৰৰ পৰাই দিয়ে বেজী। সীমান্ত এলেকাৰ উম্ফু বজাৰ এলেকাত ৰোগীক জীৱনক লৈ হেতালি খেলা এই ফাৰ্মাচিষ্টজনৰ বিপক্ষে এনে কাণ্ডত তীব্ৰ অভিযোগ তুলিছে স্বয়ং বজাৰ কমিটি বিষয়ববীয়াসকলে। হামৰেনৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকা উম্ফু। এই উম্ফুতেই অজয় চৌহান নামৰ এজন ফাৰ্মাচিষ্টে কৰে ঔষধৰ ব্যৱসায়। এই এলেকাতে ঔষধৰ ব্যৱসায় তথা ৰোগী আদি চোৱাৰ কাম কৰা ফাৰ্মাচিষ্টজনে বেজী দিবলৈ হ'লে কাপোৰ তুলি খালী অংশত নহয়, কাপোৰৰ ওপৰৰ পৰাই বেজী দিয়ে। সাধাৰণতে ডাক্তৰ নাৰ্ছে ৰোগী বেজী দিয়াৰ আগতে বেজী দিব লগা অংশত পোনতে তুলাত স্প্ৰেড জাতীয় ভিজাই লৈ ঘঁহি দিয়ে আৰু তাৰ পিছতহে দিয়ে বেজী। কিন্তু স্বাস্থ্য জগতত আজব নিয়মেৰে এইদৰে বেজী দিয়ে উম্ফু এলেকাৰ ৰোগীসকলক। Kiso tektik hurli mati pichi lo la pi pen senang pumra plut lo ke bijita achilom po ampar nang ni lo ama pi pen senang pumra plut lo ansi la suhut mene nang di guardian dobo mate nan pangkel nang ba do in familian kala sori hen sang bulu terlo ante la so biji pidat pen nang di kiso medat lomba mate ko son me la biji pidat pen dang te pumas ni ke wang ke ini pok pumat abis si jo tu pi kangjang lo angke da aku nang hang tulon ke nang dong sudah lo sud mang ini pensi dari kumplot la pia thak pen sinang pi la puluma pi nang pas hiri re ma la so pi bang choi thak pe ma dari si kumplot lo kuson lo la ki pi ke iya tu apinya atak pen kumplot pi thak pen pumplot ante la so pen kiso me ima mate ka prega kiso la son to ima la pen malabi pidat ma aning wang tu phak dan lo ang par dak nang hang lo ke la pen ke nang dun de pesen do nang dun de lo ma hamren pen ka tu di dawai wan tu cpc বেজী দিবৰ বাবে নাই কোনো চিকিৎসক বা ডাক্তৰৰ পৰামৰ্শ। আমাৰ কাঠ নিজৰ সাংবাদিকৰ আগত সদৰি কৰা মতে ইয়াৰ আগতে মেঘালয় একেবাৰে দাঁতি কাষৰীয়া সীমান্ত এলেকাত 16 বছৰ ধৰি ঔষধৰ ব্যৱসায় লগতে এইদৰে ৰোগীক প্ৰয়োজন মতে ঔষধ দিয়া বা বেজী দিয়া কাম কৰে। তাত ঠিক ঠাকেই কৰি আছিল, কিন্তু উম্ফুলৈ আহি এইদৰে চিকিৎসা জগতত নতুন পৰম্পৰা প্ৰৱৰ্তন কৰিলে তথাকথিত ফাৰ্মাচিষ্ট অজয় চৌহানে। মই কাপোৰ গুচাইছিলোঁ, তেখেতে মানা কৰিছে বুলি মই এইটো তলত থাকে নহয় জেঙেটো, এই জেঙে যেতিয়া গুচাইছোঁ তেতিয়া মানা কৰিছে বুলি একদম ছোৱালীয়ে গাভৰু বুলি দে মই মাৰি দিছোঁ আৰু পাতলা আছে তেনেকুৱা নিয়ম আছে নেকি? নাই কিন্তু তেখেতে বাধা কৰাৰ কাৰণে মই ইমান দুখাই বাধা কোনে কৰিলে? তেখেতে ছোৱালীজনীয়ে। এই মুহূৰ্তত আমি সংবাদ মাধ্যমে প্ৰশ্ন এটা সুধিছিলে, তেখেতে বোলে সম্পূৰ্ণ কাপোৰ ওপৰত আপুনি মাৰিছে আৰু এনেকুৱা নহয়। হয় তেতিয়া আপুনি কি ক'ব বিচাৰিছে? এতিয়া মই কি ক'ম আৰু, মইতো এনেকুৱাতো কৰা নাই, কিন্তু যদি আপোনালোকে কি কয় আৰু আপোনালোকেহে জানে। এইজনটো ইয়াতে কৰিছিলোঁ, তেতিয়াতো মই কৈছোঁ কাপোৰ গুচাম বুলি, তেখেতে কৈছে নাই এনেকুৱা দিব নালাগে। মই কৈছোঁ ভণ্টি চা, এইটো মই কাপোৰটো গুচোৱাৰ নিয়ম আছে, থাক, যদি তই নামানো, যদি তলতো আছে যে জেঙীয়াটো, এই জেঙীয়া পাতলা আছিলে চাইছোঁ, তেতিয়া মই দি দিছোঁ। আপুনি নথি পত্ৰ হাতত নাৰাখা কিমান দিন হ'ল? নহয় বেছি দিন হোৱা নাই, এই মানে জেৰক্সটো আছিলে
কিন্তু বৰষুণত একবাৰ লাগি দি আহোঁতে ভিজি গ'ল বৰবাদ হৈ গ'ল তেতিয়া মই এফালে কাপোৰ ধুইছোঁ কাপোৰ চেচ হৈ গ'ল তাৰপিছতে মই ধৰক যে ইয়াত দোকান বহাৰ পিছতে কেইদিন পিছত মোক কৈছে কাগজৰ কথা মই কৈছোঁ মোৰ বেংকত আছে কাগজটো এতিয়া পইচা পূৰ্ণ নকৰিলে মোক বেংকে নিদিয়ে মই BM ছাৰকো দিছিলোঁ BM ছাৰে কৈছে মানে কাগজ পইচা কিলে গৰু গাহৰিক দিয়াৰ দৰে পোনে পোনে ৰোগী পিন্ধা কাপোৰৰ ওপৰৰ পৰাই বেজি দিয়ে চিকিৎসা বিষয়ক সম্যক কোনো জ্ঞান নথকা অজয় চৌহানে এইদৰে ৰোগীৰ জীৱনৰ সৈতে কেনেকৈ হেতালি খেলিব পাৰে স্থানীয় ৰাইজে অজয় ফাৰ্মাচিষ্টজনৰ বিৰুদ্ধে সহস্ৰ ৰাইজ তথা উমফু বজাৰ কমিটিয়ে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে জিলা প্ৰশাসনক এইজন সেইজন নহয় হিমন্ত বিশ্বই সেইজন প্ৰতিখন প্ৰচাৰ সভাতে সেইজন বুলি কটাক্ষ কৰি থকা সেইজনৰ নাম অৱশেষত ৰাজহুৱা কৰিলে বিৰোধী দলৰ উপসভাপতি ৰকিবুল হুছেইনে হয় আজি বিয়লি 5 বজাত অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত দেখা গ'ল হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ তাৰ মাজতে মঙ্গলবাৰে লামটিং বিধানসভা সমষ্টিৰ অন্তৰ্গত লংকাৰ কাকিত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলালে বিৰোধী দলৰ উপসভাপতি ৰকিবুল হুছেইনে 10 নং নগাঁও লোকসভা সমষ্টি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ হৈ হেলিকপ্টাৰ যোগে কাকিত উপস্থিত নিৰ্বাচনী প্ৰচাৰ চলায় ৰকিবুল হুছেইনে এই নিৰ্বাচনী প্ৰচাৰ সভাত দেখা গ'ল হাজাৰ হাজাৰ লোকৰ জনসমাগম আমাৰ আছিলে ভূমিপুত্ৰ চাউল সংশোধনী বিধেয়কখন যিখন আমাৰ আগত এনেকৈ ওলমাই ৰাখিছে এখন তৰোৱালৰ দৰে কংগ্ৰেছ দলে ক্ষমতা পালে কংগ্ৰেছ দলৰ চৰকাৰ দিল্লীত হ'লে মই যদি টিকি যাওঁ দিল্লীলৈ সাংসদ হিচাপে ৰাহুল গান্ধীদেৱে ঘোষণা কৰিছে যে আমি বিজেপিক প্ৰত্যাহ্বান জনাই এক প্ৰকাৰে জনসমুদ্ৰত পৰিণত হৈ পৰিল কংগ্ৰেছৰ প্ৰচাৰ সভা এই প্ৰচাৰ সভা বিৰোধী দলৰ উপসভাপতি ৰকিবুল হুছেইন আৰু 10 নং নগাঁও লোকসভা সমষ্টি কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ উপস্থিত হোৱাৰ পিছতে দুয়োকে উষ্ম আদৰণি জনোৱা হয় সেইজন বন্ধুজন নহয় এতিয়া মুকলিকে হিমন্ত পৃথিৱী হয় আমাৰ নিজৰ কৰ্মীসকল আজি নগাঁও সংসদীয় সমষ্টিটোত 3000টা বুথ কেন্দ্ৰ আছে এই 3000 বুথ কেন্দ্ৰত আমাৰ কৰ্মীসকল দুজনকৈ হ'লেও আমি এই কৰ্মীসকলক মাত্ৰ দিনটোৰ গোটেই কাম কৰাৰ বিনিময়ত আমি তেওঁলোকৰ দুপৰীয়া আহাৰ তেওঁলোকৰ চাহৰ পইচাৰ বাবদ আমি সামান্য এটা অৰিহণা আমাৰ নিৰ্বাচনী আমাৰ যিটো পুঁজি আইনপত ভৰাই আমি দিবলৈ কৈছিলোঁ সেইটো আমাৰ এতিয়া আছে আমাৰ নিৰ্বাচনী ধাৰ্য কৰা পুঁজিৰ ভিতৰত যিটো আমাৰ নিজৰ পইচা সেইটোৰ পৰা দিওঁতেও তেওঁলোকে অন্যায়ভাৱে এনেকুৱা ধৰণৰ কথা প্ৰচাৰ কৰিছে যেন আমি কিবা ৰিগিং কৰিবলৈ গৈছোঁ কিবা কৰিছোঁ ইলেকশ্যন কমিশ্যনকো তেওঁলোকে প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ গোটেই প্ৰশাসনটো তেওঁলোকে অপব্যৱহাৰ কৰিছে এইটো অত্যন্ত গৰিহণাযোগ্য তেওঁলোক হতাশাজনক হৈছে হতাশাগ্ৰস্ত হৈছে আৰু এনেধৰণে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলাপ দেখিবলৈ কয়লা চিণ্ডিকেট ইফালে প্ৰচাৰ সভাত প্ৰদ্যুৎ বৰদলৈ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৰকিবুল হুছেইনে ভাষণ প্ৰসংগত বিজেপি দলক লক্ষ্য কৰি তীব্ৰ বাক্য বাণেৰে সমালোচনা কৰে অন্যহাতে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি ৰকিবুল হুছেইন কয় যে হিমন্ত বিশ্ব শৰ্মাই মিথ্যাচাৰ ৰাজনীতি কৰিছে সাংবাদিকৰে সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পুনৰ বিজেপিক লক্ষ্য কৰি কয় যে কয়লা চিণ্ডিকেটেৰে টকাৰ বিজেপি নিৰ্বাচনী প্ৰচাৰ চলাইছে লগতে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত তালাচী চলোৱাৰ বাবে মত প্ৰকাশ কৰে আজিৰ কংগ্ৰেছৰ এই বিশাল নিৰ্বাচনী সভা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাও উপস্থিত থাকে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত অহা 18 এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়াৰ বাবে সাজু হৈ উঠিছে কাৰ্বি আংলং নিৰ্বাচনী বিভাগ ইতিমধ্যে জিলাখনৰ দুৰ্গম আৰু দূৰণিবতীয়া ভোটদান কেন্দ্ৰলৈ আজিৰে পৰা ৰাওনা কৰিছে নিৰাপত্তাৰক্ষী সহ পলিং বিষয়া তথা পলিং এজেণ্টসকল ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো 18 এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায় নিৰ্বাচন ভোটদান কাৰ্যৰ বাবে ইতিমধ্যে জিলা নিৰ্বাচন বিভাগে দায়িত্ব ন্যস্ত কৰা পলিং বিষয়া তথা পলিং এজেণ্টসকলক দুৰ্গম আৰু দূৰণিবতীয়া ভোটদান কেন্দ্ৰলৈ পঠিওৱাৰ আৰম্ভণি কৰিছে শান্তি আৰু সুস্থিৰ পৰিৱেশত ভোটদান কাৰ্য অনুষ্ঠিত হ'ব পৰাকৈ নিৰাপত্তা দিশকে ধৰি আইন শৃংখলাজনিত সকলো ব্যৱস্থা সাজু কৰিছে জিলা প্ৰশাসনে ঠায়ে ঠায়ে সম্ভাৱ্য স্পৰ্শকাতৰ আৰু স্পৰ্শকাতৰ এলেকাৰ বাবে নিৰাপত্তাৰক্ষী কটকটীয়া ব্যৱস্থা কৰাৰ লগতে অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে ইয়াৰ উপৰিও জিলাত শান্তি আৰু সুস্থিৰ ভোটদান কাৰ্য সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে 16 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা 18 এপ্ৰিলৰ সন্ধিয়া 5 বজালৈ ভিন্ন সুৰা বিপণীকে ধৰি বিভিন্ন বাৰ হোটেল আদি সুৰা বিক্ৰী তথা ক্ৰয়ৰ ক্ষেত্ৰত ক্ৰহা নিষেধাজ্ঞা দিছে জিলা প্ৰশাসনে পাহাৰীয়া জিলাত ভূমিষ্ঠ হল ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি নামে আন এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠন অধ্যক্ষ নাইছ দাও ডিমাছা আৰু গৃহ সচিব খাৰমিন্দা ডিমাছাৰ নেতৃত্বত গঠন কৰা হয় সশস্ত্ৰ সংগঠনটি পাহাৰীয়া জিলাত ভূমিষ্ঠ হল ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি নামে আন এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠন অধ্যক্ষ নাইছ দাও ডিমাছা আৰু গৃহ সচিব খাৰমিন্দা ডিমাছাৰ নেতৃত্বত গঠন কৰা হয় সশস্ত্ৰ সংগঠনটি আৰু সংগঠনটোৱে কেপ অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে ডিমাছা জাতিটোৰ ভৱিষ্যতক বিপদজনক অৱস্থাৰ পৰা উদ্ধাৰৰ বাবে যুঁজ দিব যোৱাৰ লক্ষ্যত সংগঠন কৰা বুলি এক জনাই সংগঠনটোৰ প্ৰচাৰ সচিবৰ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তি যোগে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ